এয়া আমি আমন্ত্রিত ইয়াৰ পিছত মই এখনি ফুলাম গামোচাৰে সম্বোধন আমাৰ অৱসৰপ্ৰাপ্ত প্ৰাক্তন ল'ৰা আমি নমস্কাৰ প্ৰতি মাননীয় সকলে সম্বৰ্ধনা পৰ্ব চলাই আছে আমাৰ বিদায়ী প্ৰাৰ্থীক সম্বৰ্ধনা জ্ঞাপন কৰি আছে ইয়াৰ পিছতে আমাৰ আন এগৰাকী বিদায়ী প্ৰাৰ্থী আন এগৰাকী বিদায়ী প্ৰাৰ্থী পবিত্ৰ কুমাৰ চৰকাৰদেৱৰ সম্বৰ্ধনা পত্ৰ পাঠ কৰিবলৈ মই উৎপল ছাৰক অনুৰোধ জনাইছোঁ তেখেতক মঞ্চত আহিবলৈ অনুৰোধ জনালোঁ নমস্কাৰ আমাৰ মাজত উপস্থিত আন এগৰাকী বিদায়ী শিক্ষক অৱসৰ অনুস্মিতা ঠাকুৰীয়া আৰু এখন সম্বৰ্ধনা পত্ৰ মই নিজে পাঠ কৰি দিম মই ছাত্ৰ ছাত্ৰীসকলৰ নামসমূহ কৈ দিয়া নাই অনুৰোধ জনালোঁ সন্মুখত উপস্থিত থকা ছাত্ৰ ছাত্ৰীসকলক আমি আজি আমাৰ বৰ্তমান এই বিদ্যালয়ৰ প্ৰধান শিক্ষক সন্মানীয় আমজাদ আলী মণ্ডলদেৱৰ আনুষ্ঠানিক বিদায় আছে গতিকে বিদায়ৰ বাবে আমাৰ বিদ্যালয় কৰ্তৃপক্ষৰ তৰফৰ পৰা এখনি বিদায় সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ আৰু তেখেতৰ লগতে আমাৰ এই বিদ্যালয়ৰ আন দুগৰাকী কৰ্মচাৰী অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক পবিত্ৰ কুমাৰ চৰকাৰদেৱ আৰু লগতে চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সিৰাজুদ্দিন আহমেদদেৱক আমি বিদায় সম্ভাষণ জনাবৰ বাবে আমন্ত্ৰণ জনাই আনিছিলোঁ আৰু সেই অনুষ্ঠান বৰ্তমান চলি আছে আৰু বিভিন্ন কাৰ্যসূচীৰে আমাৰ এই অনুষ্ঠান আৰম্ভ হৈছিলে আমি দিনৰ 11 বজাৰ পৰা এই কাৰ্যসূচী আৰম্ভ কৰিছিলোঁ আৰু তাৰ পিছত এতিয়া কাৰ্যসূচী চলি আছে বৰ্তমান আমাৰ আমন্ত্ৰিত অতিথিসকলৰ ভাষণ চলি আছে ইয়াৰ পিছতে আমাৰ বিদায়ী প্ৰাৰ্থীসকলে তেওঁলোকৰ মনৰ ভাৱ প্ৰকাশ কৰিব তাৰ পিছত আমাৰ কিছু লঘু আহাৰৰ ব্যৱস্থা কৰিম আৰু ইতিমধ্যে তেওঁলোকক আমি সম্বৰ্ধনা জ্ঞাপন কৰা হৈ গৈছে আমাৰ তৰফৰ পৰা গতিকে ইমানখিনিয়ে আমাৰ আজি সভাৰ মুখ্য উদ্দেশ্য আজি আমাৰ এই প্ৰাইমেৰী MBA স্কুলত
শিক্ষক মহোদয় আজি আমাৰ পৰা বিদায় ল'ব, কাৰণ সেইটো একচুৱেলি আছিল আমাৰ বিদায় পৰ্ব, আমাৰ আনুষ্ঠানিক এটা বিদায় পৰ্ব সভা। আমি SMC তৰফৰ পৰা আমাৰ SMCৰ প্ৰেচিডেণ্টৰ হাজবেণ্ড জাহাংগীৰে বহুত নেতৃত্ব আমাৰ লগত দিছে। আমি SMC আছোঁ আৰু শিক্ষকসকলে আমাক খুব সহায় সহযোগিতা কৰিছে, আৰু এই সহায় সহযোগিতাৰ মাজত আমি আমাৰ তৰফৰ পৰা আজি আমাক যিখিনি অনুদান দি গ'ল আমজাদ আলী ছাৰে, কাৰণ আমি এই স্কুলখন ইষ্টাব্লিছৰ পৰা আজিলৈকে আমি SMCয়ে যিমানখিনি আহিছিল কিন্তু কোনেও বেষ্ট SMC হ'ব পৰা নাই। আমি শিক্ষকসকলৰ সহযোগিতাত আমি SMC আজি বেষ্ট SMC হিচাপে আজি এটা উপহাৰ বা চাৰ্টিফিকেট পাইছোঁ, বঁটাও এটা পাইছোঁ। আৰু শিক্ষকসকল আমাৰ মাজত যি শিক্ষকসকল এতিয়া আছে সেইসকলে একচুৱেলি দেহে কেহে যিমান পাৰে আমাৰ সমাজৰ ল'ৰা ছোৱালীহঁতক একদম আগুৱাই লৈ যোৱাৰ কাৰণে খুবেই চেষ্টা কৰে। তাৰ কাৰণে আমাৰ SMC তৰফৰ পৰা মই তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিম। আৰু যি আমাৰ চতুৰ্থ বৰ্গৰ এজন আছিল চিৰাজউদ্দিন আহমেদ, বহুত দিনৰ পৰা এইখনত স্কুলত ছাৰ্ভিচ দিছিল, তেখেতৰ ইমান ধুনীয়া ছাৰ্ভিচত আমি মুগ্ধ হৈ তেখেতক ইয়াত মাতিছোঁ, তেখেতক আমি বিদায় সম্ভাষণ জনালোঁ। আৰু আমাৰ মাজত যিজন আজি আমজাদ আলী ছাৰ মণ্ডল ছাৰে আজি আমাৰ পৰা আজিৰ তাৰিখৰ পৰা তেখেতৰ কৰ্মবিৰতি হৈ গ'ল, আৰু স্কুলত সিহঁতে আমাৰ কোনো কৰ্ম নাই, নাহে, চৰকাৰী নিয়মতে সিহঁতে ৰিটায়াৰ্ড হ'লে। সেই ৰিটায়াৰ্ডৰ কাৰণে আমি আজি যিটো ফেয়াৰৱেল পাতিছোঁ, এই ফেয়াৰৱেলখিনিক আমি আজি সকলোৱে আমাৰ SMCৰ পৰা তথা শিক্ষকৰ পৰা ছাত্ৰ ছাত্ৰীৰ পৰা আমি সকলোৱে তেখেতক মৰ্মান্তিক হিচাপে আমাৰ দেহত মানে একদম অন্তৰৰ পৰা তেখেতক তাকে মানে অভ্যৰ্থনা জনাইছোঁ, সন্মান জনাইছোঁ আৰু কৃতজ্ঞতা জনাইছোঁ। তেখেতে যিমান অনুদান আমাক দি গ'ল, আমি আশা কৰিম আমাৰ ভৱিষ্যত জন্মত যিবিলাক শিক্ষক আছে তেখেতসকলে যাতে এইখন স্কুলত এনেকুৱা ছাৰ্ভিচ দিয়ে, আৰু আমাৰ এই স্কুলখন যাতে এদিন নহয় ডিষ্ট্ৰিক্টত নহয় আমি ষ্টেট লেভেললৈ আমি এটা নামকৰণ কৰিব ৰাখিব পাৰোঁ, সেইখিনি আমাৰ আশা আকাংক্ষা। আৰু আমি ছাৰক যিজন ইয়াৰ পৰা বিদায় দিব বিচাৰিছোঁ, আমি একচুৱেলি আমাৰ অন্তৰৰ পৰা আমি বিদায় দিব নোৱাৰোঁ তেখেতক এনেকৈ আমাৰ মাজত আহি সোমাই গৈছে। তেখেতে আমাক বহুত শিক্ষা দিছে। মই যেতিয়া স্কুল লাইফৰ পৰা এইখন ছাৰৰ লগত উঠা বচা কৰোঁ, যেতিয়া মই কলেজ পঢ়োঁ 98ৰ পৰা 99ত, তেখেতসকলে মোক খুব পৰামৰ্শ দিছে, আৰু মোৰ ল'ৰা আজি এইখন স্কুলৰ পৰা পঢ়ি উঠি গুচি গ'ল, মোক ভাল লাগিছে। এই ছাৰে আজি আমাৰ মাজৰ পৰা